আমাক বহিবলৈ নাপায় কি হৈছে আপোনাৰ মোৰ তাত আছিলো মই তাত থাকোঁতে আমাৰ ঘৰ চব ভাঙিলে ঘৰ ভাঙি এতিয়া ইয়াতে যেনে তেনে আপোনাৰ নামটো কি মোৰ নামটো শৈলেন চেতিয়া হয় আপুনি কিমান দিন সেইটো ঠাইত আছিলে আমি আজি 9 বছৰমান হ'ল 9 বছৰমান আগতে ক'ত আছিলে আগতে ইয়াতে আছিলো এই আগলে আছিলো গেজিং মাটিতে আছিলো বহুত বছৰ হৈ গ'ল নে গেজিং মাটিত থকা এতিয়া 20 বছৰ হ'ল 20 বছৰ অকমান আগত আছিলে এতিয়া 9 বছৰ আগতে গেজিং মাটিতে আছিলো উঠি গৈ যেন তালৈ গ'ল হৈছিল এতিয়া আপোনাৰ নামটো কি ক'লে জোন চেতিয়া মই আহিছোঁ জোন চেতিয়াৰ ঘৰলৈ জোন চেতিয়া অসমীয়া এগৰাকী মহিলা এই মহিলাগৰাকীয়ে গোটেই ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গোটেই ঘৰ দুৱাৰ ভাঙি ইমান কৈছো যে মই চাইকেলখন স্কুলত যাব লাগিব পুলিচে মানিলে চাইকেলখন উলিয়াব নিদিলে কিমান অত্যাচাৰী পুলিচ চাইকেলখন উলিয়াব নিদিলে আহচোন এতিয়া কেনেকৈ আছে চাওঁ ইয়াতে তলতে আছে ন এনেকৈ যেনে ইয়াতে খাওঁ ইয়াতে বওঁ এইপিনে এইটো লেট্ৰিন নাই বাৰু যেনে মুঠতে আছো জীয়া এইটো চাওক অসমৰ খিলঞ্জীয়া পৰিয়ালৰ ঘৰৰ অৱস্থা আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে এখেতৰ ঘৰটো ভাঙি দিলে কেই তাৰিখে যোৱা 4 জুলাই তাৰিখৰ দিনা ৰাতিপুৱা 5টা বজাৰ পৰা তেখেতৰ ঘৰটো ভাঙি দিলে গোটেই ভাঙি দিয়াৰ ফলস্বৰূপে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ কি নাম বাইদেউ আপোনাৰ নামটো জোন চেতিয়াহঁতৰ পৰিয়ালটোৰ ককাইদেউৰ নামটো কি মোৰ নামটো শৈলেন চেতিয়া আৰু জোন চেতিয়া ঠিকে আছে এইটো যেনে তেনে আপোনালোকে চব কেনেকে অসমীয়া মানুহৰ অৱস্থা বিৰাট গৰম হৈছে কিবা এটা কৰি দিম দেই এতিয়া চাইকেলখন এতিয়া কিনি দিয়াৰ ব্যৱস্থা কৰি দিম আমাক দৰকাৰলৈ মাৰি থৈ যাওক কিন্তু মই চাইকেলখন কৰি লৈছিলো দিন আছে কৰিছিলো মই কিন্তু ল'ৰাটো যেতিয়া মা চাইকেল দিয়া কালি ৰাতি পাক মা চাইকেল দিয়া মই এতিয়া তাক চাইকেলখন খুব মানি মা পাপাই আনিব এতিয়া মানুহটো আগতে অৱস্থা নাই বেমাৰ হয় আপোনাক মই এতিয়া দিবলৈ পানী মুখত নাই মানে পানী লোকৰ ঘৰৰ পৰা খাবলগীয়া হৈছে জানেনে মানুহ হয় যেন তেনে যিহেতু